ল'ৰাটো গৈছে গৈ পেলাই মাতিছে গৈ মই দৰ্জা খুলি দিছোঁ একেটা মাত্ৰতে মই দৰ্জা খুলি দিছোঁ দ্বিতীয় মাত্ৰত আহি মই চোতাল পাইছোঁহি তাৰপিছত পাপু ক'ত আছে পাপু ভিতৰত আছে ভিতৰত চব বস্তু খান্তালাজ কৰি পেলাই মটৰচাইকেলখন খুলিছে মটৰচাইকেলখনত কি আছে একো নাই তাত মটৰচাইকেল আচ্ছা মটৰচাইকেল আপোনালোকে আমাক গুৰুত্বই নিদিলে আপোনালোকৰ কি শুনিম অসম পুলিচৰ কথা কি শুনিম মটৰচাইকেলখন লাগে নামৰ নহয় অসম পুলিচ আচ্ছা ঠিক আছে আমি এছ ডি পি ছাৰৰ ওচৰত গৈছোঁ কথা বতৰা পাতি আহিম কথা বতৰা পাতি আহিম আচ্ছা এৰি দিম বুলি কোৱাৰ পিছত আকৌ তেওঁলোকে মানে নাই অচি ছাৰৰ ওচৰত ৰ'লো নাই অচি ছাৰ গুচি গ'ল তাৰপিছত অচি ছাৰৰ ওচৰত সোমালোঁ তেতিয়া সিহঁতৰ গোটেই ষ্টাফে আমাক সোমাব নিদিয়ে তেওঁলোকে যদি কাকো সোমাবলৈ নিদিয়ে গ্ৰাহকক সোমাবলৈ নিদিয়ে কোনো কোনো গাৰ্জেনক নিদিয়ে তেনে কি বৰপুৰ টাউনত গুলিয়াইছে কি কাৰণে গুলিয়ালে কি কাৰণে এইটো আমি সুধিছোঁ নহয় একো নহয় মোবাইলত কিবা এটা পাইছে কি পাইছে আমাকতো জনাব লাগিব আমি বাপেকক জনাব লাগিব এতিয়া ভৰিত গুলিয়াইছে মই দেখা নাই এতিয়ালৈকে বাৰু এতিয়া মই দিয়াই নাই বাটে ঘাটে যদি অসমীয়া সন্তানবোৰ গুলিয়াই মাৰে এই ইয়াত কি হিমন্ত কিবা হেৰি আছে হিমন্ত কি ব্যৱহাৰ নেকি হিমন্ত এইবোৰ কি ব্যৱহাৰ নেকি ভাইটিক তোমাক গুলিয়ালে বুলি কিন্তু মোৰ লগত বহুত ভাল বহুত কেইজন কনিষ্টেবল আছে তাৰ ওচৰত আমাক অফিচাৰে ধমকি দি পৰি আছে খুৰাকে মুখে গহপুৰ থানাৰ পৰা আমি লোকেল গহপুৰ মেইন